हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ উইথ সায়েন্সত স্বাগতম জনাইছো। আজি আমি তোমালোকৰ আগত কোৱেশ্চনবোৰ তোমালোকে চাবা আৰু কেতিয়াবা এইবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তো পৰীক্ষাৰ আগত এবাৰ চাই যাবা। ইয়াৰ এনসাৰবোৰ আমি আজি তোমালোকৰ আগত নিদিও। ইয়াৰ এনসাৰবোৰ আমি তোমালোকৰ আগৰ আমি যিবোৰ ভিডিও 3টা বা 4টা তোমালোকৰ আপলোড কৰিছো সেই ভিডিওবোৰ তোমালোকে ইয়াৰ এনসাৰ পাই যাবা। আমাৰ ডেসক্ৰিপচনত আমি হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দিম, তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লবা। তো আজি মই তোমালোকৰ আগত কোৱেশ্চনবোৰ দেখাই লৈছো। বেছি সময় নাই এক্সামৰ কাৰণে, তো ভালকৈ পঢ়া। মই বেছি সময় নলওঁ, অলপ সময় ল'ম, ঠিক আছে। তো ইয়াৰ প্ৰথম যেটো কোৱেশ্চন আছে তোমালোকে এইটো মই দুটা মিডিয়ামৰ কাৰণে ৰাখিছো, এছামিজ মিডিয়াম আৰু ইংলিশ মিডিয়াম। তো তোমালোকে দুটা মিডিয়ামৰ কোৱেশ্চনবোৰ চাব পাৰা। ধৰণৰ কোৱেশ্চন কৰা আছিল তোমালোকক, তো এইটো আৰু এটা ধৰণৰ আছে, তো এইটো কৰিব পাৰা। এইটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিব পাৰে। তো তোমালোকে সেই ভিডিওটো চাই ল'বা। আৰু আমি 3 নম্বৰ আৰু এটা কোৱেশ্চন দেখাও তোমালোকক, এই কোৱেশ্চনটো চাই যাবা। এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকে এইটো নেৰিবা, এইটো চাই যাবা ভালকৈ। এইটো তোমালোকে ভালকৈ চাই যাবা এই কোৱেশ্চনটো। নেক্সট কোৱেশ্চন হল তোমালোকৰ এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ডিৰাইভ বাৰ্নৌলিছ ইকুৱেশ্যন এণ্ড দেন ৰাইট দ্য প্ৰিন্সিপাল ইন ওয়াৰ্ডছ। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকে এইটো নেৰিবা। অৰ যিটো আছে এইটো তোমালোকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। যে হোৱাট ইজ ভিস্কোচিটি অফ ফ্লুইড, ডিফাইন কোএফিচিয়েন্ট অফ ভিস্কোচিটি এণ্ড মেনশ্যন ইট ইজ ইউনিট। তাৰপিছত তাৰ তলত যিটো কোৱেশ্চন আছে তোমালোকে এইটো চাই ল'বা। ভিডিওটো ডাঙৰ হৈ যাব, সেইকাৰণে মই কোৱেশ্চনবোৰ তোমালোকক দেখাই লৈছো। তো তোমালোকে এইটো চাব পাৰা। তাৰপিছত আৰু এটা আছে, এইটো তোমাৰ ষ্টেট দ্য ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স। ইয়াতে 3টা ল আছে, ফাৰ্ষ্ট ল, সেকেন্ড ল, জিৰ' ল, এই 3টা তোমালোকে চাব পাৰা। তাৰপিছত কমপ্লিটলি ইনডাষ্ট্ৰি কলিজন এইটো চাব পাৰা। এইবোৰ তোমালোকে চাব পাৰা। মই কোৱেশ্চনটো দেখাই লৈছো। তাৰপিছত নেক্সট কোৱেশ্চনটো এই দুটা চাব পাৰা তোমালোকে, কেতিয়াবা পৰীক্ষাত আহিব পাৰে, এই দুটা তোমালোকে চাই যাবা। তাৰপিছত আৰু নেক্সট কোৱেশ্চনটো এইটো তোমাৰ আছে এটা, এইটো ভালকৈ চাই যাবা। এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়, ডাইমেনশ্যনেলিটি উলিয়াব আহে। এইটো তোমাৰ 5 মাৰ্কৰ কাৰণে আহিব, ভালকৈ অলপ চাবা। তাৰপিছত ইয়াতে এটা আছে, এই প্ৰজেক্টুৱেল মোচনৰ পৰা কোৱেশ্চন আহিব, বহুত ইম্পৰ্টেন্ট হয়। তো ইয়াৰ পৰা তোমালোকে হয়তো ডেৰিভেশ্যন পাবা, নহলে নিউমেৰিকেল পাবা। তো তোমালোকে এই টপিকটো ভালকৈ চাই যাবা। ইয়াৰ পৰা তোমালোকৰ 2, 3 বা 5 মাৰ্কৰ পৰা কোৱেশ্চন আহিব পাৰে। ইয়াতে দেখা 5 মাৰ্কৰ কাৰণে আহিছিল। নেক্সট যেটো আছে এইটো তোমালোকে ইয়াৰ ডেফিনেশ্যনটো পঢ়ি যাবা। এই সব আমাৰ ইয়াত আগৰ ভিডিওবোৰত ইয়াৰ এনসাৰ দিয়া আছে, তোমালোকে চাব পাৰা। তাৰপিছত এইবোৰ সব দিয়া আছে, এই ইয়াতে চাবা, এইবোৰ সব চাবা। কনজাৰভেটিভ ফৰ্চ, ইয়াৰ লগত নন কনজাৰভেটিভ ফৰ্চটো চাবা। এইটো আমি আমাৰ কি ভিডিওটোত আমি দি দিছো, তোমালোকে চাব পাৰা। এইটো ৰাইট এ কৰ্ছ অফ ৰলিং ফিকশ্যন, এইবোৰ চাব পাৰা। আমাৰ 1 নম্বৰ PYQ ভিডিও চাব পাৰা এইটো। তাৰপিছত এইটো বহুত এটা ইম্পৰ্টেন্ট হয়, তোমালোকে এইটো চাবা। এইটো তোমালোকৰ 5 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে। তো এইটো ভালকৈ চাবা। T = 2 পাই √L/G চাব এটা। তাৰপিছত তোমালোকে এইটো কোৱেশ্চন চাব পাৰা। ষ্টেট এণ্ড এক্সপ্লেইন পাৰ্চেল ল অফ ট্ৰান্সমিশ্যন, বহুত ইম্পৰ্টেন্ট হয়। তো এইটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে। 5 মাৰ্ক, 3 মাৰ্ক এনেকুৱা কোৱেশ্চন তোমালোকৰ এইটো আহিব। নেক্সট এইটো কোৱেশ্চন আগতে দিলো, তো এইটো আগতে দিলো আৰু কোবাৰ আহি গৈছে। এইটো লিখা ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স কিমান বাৰ আহিছে দেখিছা। তো এইটো পঢ়িবা। আৰু এইটো তোমাৰ জেনাৰেল ল অফ কনজাৰভেশ্যন অফ এনাৰ্জি মানি চলে নে, মানে শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ মানি চলে নে, এইটো তোমালোকে চাই যাবা। এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয়, এইটো 2 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট ইয়াৰ ডেফিনেশ্যনবোৰ চাই যাবা, কেতিয়াবা এইবোৰ আহিব পাৰে। ইয়াৰ পৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, এই দুটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এইটো তোমাৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে, বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, চাই যাবা এবাৰ। এইটো চাই যাবা। এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। এইটো কেনেকৈ তোমালোকে জানিবা যে ডাইমেনশ্যনেলি কাৰেক্ট হয়, যদি তোমালোকৰ লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড ইকুৱেল হয়, তেতিয়া তোমালোকে ক'ব পাৰা এই ইকুৱেশ্যনটো তোমাৰ ডাইমেনশ্যনেলি কাৰেক্ট। তো মই তোমালোকক কৰাই দিছিলো, আই থিংক কিবা এটা মই কৰাই দিছিলো ইয়াৰ ওপৰত, সেম তেনেকৈ এইটো বেলেগ ধৰণৰ আহিছে, বুজি পাইছা। তো তোমালোকে সেইটো যদি বুজি পাইছা, তো এইটো কৰিব পাৰিবা। তো সেই ভিডিও চাবা, সেইটো বুজিবা, তাৰপিছত তোমালোকে এইটো নিশ্চয় কৰিব পাৰিবা। তো আজি আছিল এইখিনি কোৱেশ্চনে, তোমালোকে যদি এইখিনি কোৱেশ্চন চাই যাবা, পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। মই কিছুমান কোৱেশ্চন আনিছো ইয়াত। আৰু তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বা, তাৰ মই পিডিএফটো সেন্ড কৰি দিম। আকৌ এবাৰ কৈছো, এইবোৰৰ তোমালোকৰ যদি এনসাৰ লাগে, তোমালোকে আমাৰ আগৰ ভিডিওবোৰ চাব পাৰা। 3টা ভিডিও আছে, তোমালোকে চাব পাৰা। অলপ সময়ৰ ভিডিও, বেছি দীঘল নহয়, তোমালোকে চাব পাৰিবা। থেংক ইউ। ভিডিওটো চোৱাৰ কাৰণে সবাইকে ধন্যবাদ জনাইছো।